অসমৰ বাবে গৌৰৱৰ বিষয় যে ব্ৰহ্মপুত্ৰৰ উৎস নৈ ৰূপে পৰিচিত চিয়াং, দিবাং, লোহিত তিনিখন নদী য'ত সংলগ্ন হৈছে, এই সংলগ্ন হোৱা ঠাইডোখৰত চুৰকে নামৰ চাপৰি এখন আছে। সেই চুৰকে নামৰ চাপৰিখন বনৰীয়া ঘোঁৰাৰ বিচৰণ ভূমি ৰূপে বিখ্যাত। চুৰকে চাপৰিখন পৃথিৱীৰ জৈৱ বৈচিত্ৰতাৰ মুখ্য ভূমি ৰূপে পৰিচিত ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপতে অৱস্থিত। আৰু সেই চুৰকে চাপৰিৰ ভূভাগৰ সৈতে পবা বনাঞ্চল, প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল কবু চাপৰি সংলগ্ন হৈ আছে। কিন্তু পৰিতাপৰ বিষয় যে ব্ৰহ্মপুত্ৰ উৎস নৈসমূহৰ গতিপথ সলনি হোৱাৰ লগতে ইয়াৰ নদীৰ পানী শুকাই যোৱাৰ ফলত প্ৰায় চাপৰি এটা শুকাই পৰিছে। ফলত বনৰীয়া ঘোঁৰাবিলাকৰ খাদ্যৰ অভাৱত বনৰীয়া ঘোঁৰাবোৰ বিভিন্ন অঞ্চললৈ সিঁচৰতি হৈছে। বিশেষকৈ শিৱগুৰি অঞ্চলৰ পৰা কবু চাপৰিৰ আশে পাশে থকা চাপৰিবিলাকলৈ বনৰীয়া ঘোঁৰাবোৰ সিঁচৰতি হৈছে, যাৰ ফলত বনৰীয়া ঘোঁৰাক লৈ অতদিনে গোপনে চলি থকা চোৰাং বেপাৰীবিলাকে চোৰাংকৈ বিক্ৰী কৰাৰ এটা সুযোগ পাইছে। ফলত তাৰোপৰিও বনৰীয়া ঘোঁৰাবোৰ খাদ্যৰ অভাৱত আশে পাশে থকা খেতি পথাৰ অঞ্চললৈ সোমাই যোৱাৰ ফলত তেওঁলোকৰ ওপৰত খেতিয়ক মানুহৰো অত্যাচাৰ আৰম্ভ হৈছে। গতিকে বহুত বনৰীয়া ঘোঁৰা মৃত্যুমুখতো পৰিছে আৰু চোৰাং চিকাৰীৰ হাতত, চোৰাং ব্যৱসায়ীৰ হাতত পৰি বহুত বনৰীয়া ঘোঁৰা বিক্ৰীও হৈ গৈছে, যাৰ ফলত বনৰীয়া ঘোঁৰাৰ অস্তিত্ব বিপদাপন্ন হৈছে। গতিকে আমি জোনাই আঞ্চলিক নেচাৰ্ছ বেকন তৰফৰ পৰা ধেমাজি জিলা বন সংমণ্ডল আৰু উপায়ুক্ত মহোদয় লগতে জোনাই মহকুমাৰ মহকুমাধিপতি মহোদয়ক দৃষ্টিগোচৰ কৰিব বিচাৰোঁ যে এই বনৰীয়া ঘোঁৰাসমূহক সংৰক্ষণৰ কাৰণে অতি সোনকালে আৱশ্যকীয় পদক্ষেপ গ্ৰহণ কৰক। অন্যথাই এই আপুৰুগীয়া বন্যপ্ৰাণীসমূহ আমাৰ এই অঞ্চলৰ পৰা চিৰদিনৰ কাৰণে নিশ্চিহ্ন হোৱাৰ এটা সম্ভাৱনা প্ৰকট হৈ উঠিছে। গতিকে আমি আশা ৰাখিছোঁ, ইয়াৰ আশে পাশে থকা সদাশয় ৰাইজকো আহ্বান জনাইছোঁ যাতে এই বনৰীয়া ঘোঁৰাবোৰ খাদ্যৰ অভাৱত জনাঞ্চললৈ ওলাই আহিলেও বনৰীয়া ঘোঁৰাবিলাকক বনলৈ ঘূৰাই পঠিওৱাৰ ব্যৱস্থা কৰিব লাগে, নতুবা বিভাগীয় বন সংমণ্ডলক, বিভাগীয় বিষয়া বা বন সংমণ্ডলক দৃষ্টিগোচৰ কৰাব লাগে, নতুবা ইয়াত বিভিন্ন NGO আছে, সেই NGOৰ কৰ্মকৰ্তাসকলক অৱগত কৰিব লাগে। আশা ৰাখিছোঁ সদাশয় ৰাইজে বনৰীয়া ঘোঁৰা